এইটো মোৰ নতুন চেনেল হয় আপোনালোকৰ সহাৰি মোৰ বাবে অতি প্ৰয়োজন মোৰ ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যেন এইখন হল বাণী অসমীয়া পাঠ ক্লাস 6 ৰ কাৰণে কিছুমান ব্যক্তিগত খণ্ডৰ স্কুলৰ এইখন অসমীয়া সাবজেক্ট হিচাপে গ্ৰহণ কৰিছে মই যে ক্লাস 6 ৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো প্ৰথম পাঠটি হল শিশু পাৰিজাত লিখিছে কবি নলিনী বালা দেৱী মোৰ প্ৰশ্ন উত্তৰখিনি দিওঁ এতিয়া প্ৰশ্ন উত্তৰ এইখিনি আছে প্ৰথম প্ৰশ্নটো হল শিশু পাৰিজাত কবিতাটি মুখস্থ কৰা কবিতাটিৰ প্ৰথম আঠখাৰী মুখস্থ লিখা এইটো প্ৰশ্নৰ উত্তৰ নিজে নিজে কৰিব পাৰিব প্ৰশ্ন নম্বৰ 2 তলৰ প্ৰশ্নটিৰ চমু উত্তৰ দিয়া কবিতাটিত কবিয়ে কোনে হাঁহি মাৰি মিঠা মাত দিয়া বুলি কৈছে কবিতাটিত কবিয়ে পুৱতিৰ তৰাতে হাঁহি মাৰি মিঠা মাত দিয়া বুলি কৈছে এইটো উত্তৰ হ'ব খ নম্বৰ কোৱেশ্চন কবিতাটিত কবিয়ে পুষ্প পাৰিজাত বুলি কাক সম্বোধন কৰিছে কবিতাটিত কবিয়ে পুষ্প পাৰিজাত বুলি শিশুসকলক সম্বোধন কৰিছে গ নম্বৰ প্ৰশ্ন সেন্দুৰী আলি বান্ধিবলৈ কোনে বাট দেখুৱাই দিব ইয়াৰ উত্তৰটো হ'ল উত্তৰ সেন্দুৰী আলি বান্ধিবলৈ ধ্ৰুৱ তৰাটিয়ে বাট দেখুৱাই দিব প্ৰশ্ন নম্বৰ 3 খালি ঠাই পূৰণ কৰা এইটো দেশত আছে এইটো উত্তৰটো মই কৈ দিছো পুৱতিৰ তৰাটিয়ে মিচিকি হাঁহিৰে দিলে মৌ মিঠা মাত উঠা শিশু চকু মেলা তুমি ধৰাৰ মনোহৰ পুষ্প পাৰিজাত এইটো ক নম্বৰৰ উত্তৰ হয় ইয়াতে পুৱতিৰ তৰাটিয়ে হ'ব ইয়াতে হ'ব মিচিকি ইয়াতে মৌ মিঠা ইয়াতে হ'ব শিশু ইয়াতে হ'ব পুষ্প এতিয়া খ নম্বৰ এইটো হল কোৱেশ্চনটো খ নম্বৰৰ ফিল দা ব্ল্যাঙ্কস এতিয়া ইয়াতে উত্তৰটো দিয়া আছে ধ্ৰুৱ তৰাটিয়ে দিব বাট দেখুৱাই বান্ধিবলৈ সেন্দুৰীয়া আলি ইয়াতে ধ্ৰুৱ আৰু ইয়াতে সেন্দুৰীয়া নতুন প্ৰভাতে দিব নৱ আয়ুলৈ পাহি মেলি উঠিবলৈ ফুলি ইয়াতে প্ৰভাতে ইয়াতে নৱ ইয়াতে পাহি এতিয়া প্ৰশ্ন নম্বৰ 3 শব্দাৰ্থ লিখা পুৱতি মনোহৰ পাৰিজাত অৰুণ মৃত্যুঞ্জয়ী এটা উত্তৰটো পুৱতি ৰাতি পুৱা অৱস্থা মনোহৰ সুন্দৰ পাৰিজাত স্বৰ্গৰ ফুল অৰুণ সূৰ্য মৃত্যুঞ্জয়ী যি মৃত্যুক জয় কৰিব পাৰে এইখিনিয়ে হল আপোনালোকে যেন চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিয়ে